নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। মোৰ আজি 30 দিন চেলেঞ্জৰ আজি 2 নম্বৰটো দিনৰ ভিডিঅ'। এই বছৰটো সঁচাই বহুত ভালকৈ গৈ আছে। জানুৱাৰী মাহৰ প্ৰথম ষ্টাৰ্টিঙৰ পৰা ধৰি এতিয়ালৈকে নাজানো আগলৈ কি হয়। আশা কৰোঁ ভালে যাব, ভালে হ'ব। তো আপোনালোকে কৰিম ভাবি আছে, ময়ো ঠিক তেনেকৈও ভাবি আছিলোঁ আজি কৰিম কালি কৰিম, কিন্তু সময় ৰখি নাথাকে। সেই গতিকে ষ্টাৰ্ট কৰক। মই চবফালে কৰি আছোঁ, এইফালে কামো কৰি আছোঁ, লগতে ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ নতুনকৈ, সদায় দিম বুলি, যিহেতু নেকি মই 30 দিন চেলেঞ্জ লৈছোঁ। তো কৰক। আপোনালোকে ভাবি আছিল, মই কিন্তু কৰিছোঁ, তো মই আপোনালোকতকৈ এখাপ ওপৰত বুলি কৈছোঁ। মানে কিবা বেয়া প্ৰকাৰত ওপৰত বা কিবা বুলি ক'বলৈ যোৱা নাই, আপোনালোকক সাহস বা উৎসাহ দিবৰ কাৰণেহে কৈছোঁ। তো মইতো পেণ্ডেলত কাম কৰোঁ জানেই। মালিকে ফোন মাৰিছে আৰু যে বিয়া এখন আছে, কাম ওলাইছে। এতিয়া ভাত পানী খাই পিনে তালৈ যাম। ভাত পানী খাই বৈ ওলাই ল'লোঁ কামলৈ বুলি, একেবাৰে তাতে লগ পাম আৰু। লাজ কৰিলে নহ'ব, লাজে নোকোৱাই। এতিয়া চাওক 30 ডেইজ চেলেঞ্জৰ ছেকেণ্ডটো ভিডিঅ'। নেপাল কাম লাগি আছোঁ ৰাইজ। সেয়া মালিক আৰু খালি একদম মজা মালিক পাইছোঁ। তো গাইজ, আজিলৈ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ। বাকী আহি আছে ভিডিঅ', মোৰ 30 দিনৰ চেলেঞ্জত আছোঁ, মই গম পায় আপোনালোকে। তো আজি মোৰ এইটো ছেকেণ্ডটো ভিডিঅ', বাকী 4 নম্বৰ 5 নম্বৰ তেনেকৈ ভিডিঅ' পিছলৈ আহি থাকিব। যিসকলে নতুনকৈ চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ইনষ্টাগ্ৰামত যদি চাই আছে ফ'ল' কৰি ল'ব, আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লেও ফ'ল' কৰি ল'ব। ইউটিউবত যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰি দিছোঁ।